মোৰ নামটো হ'ল প্ৰেম নাৰ্জাৰী। মোৰ নামটো হ'ল প্ৰেম নাৰ্জাৰী। মোৰ ষ্টাৰ্টিং যিটো কেৰিয়াৰ আছিলে মই এইটো ক্লাবৰ পৰা ষ্টাৰ্টিং কৰিলোঁ, গ্ল'বেল ফুটবল একাডেমীৰ পৰা। তাৰপিছত ইয়াৰ পৰাই মই জুনিয়ৰ নেশ্যনেল খেলিলোঁ, যিটো শিলিগুৰিত হৈছিলে। তাৰপিছত মই ইয়াৰ পৰাই মই চাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিলোঁ। তাৰপিছত মই দেশখন খেলিলোঁ। তাৰপিছত মই কি বুলি কয়, আগতে পাইকা আছিলে, এতিয়া সেই খেলটো বন্ধ হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা মই বিগিনিং কৰি পেলাই মই লাহে লাহে বন্ধ কৰি পেলাই মই ৰেফ্ৰী কেৰিয়াৰ আহিলোঁ, মোৰ কিছুমান অসুবিধাৰ কাৰণে, লিগামেণ্ট ইঞ্জুৰিৰ কাৰণে। তাৰপিছত মই এৰি দি পেলাই মই 2016 পৰা মই ৰেফ্ৰী কেৰিয়াৰটো ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত তাৰ পৰা মই বিগিনিং কৰি মই পালোঁ আৰু ভাল টুৰ্ণামেণ্ট চলাবৰ কাৰণে, যিটো আমাৰ অসমৰ টপ টুৰ্ণামেণ্ট বৰদলৈ। তাৰপিছত আমাৰ BTC যিমানখিনি ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট আছিলে মই তাত পালোঁ চলাবৰ কাৰণে। এতিয়া তাৰ পৰা মই প্ৰথম নেশ্যনেল এক্সাম দিছিলোঁ গোৱালিয়ৰত, প্ৰথমত মই ছাকচেছ কৰিব পৰা নাই, আৰু ছেকেণ্ড টাইমত মই যিটো গ'লোঁ তাত মই ছাকচেছ কৰিব পাৰিলোঁ। এতিয়া মই বৰ্তমান নেশ্যনেল ৰেফ্ৰী হৈ আছোঁ। আৰু এতিয়া মই ক'ব লাগিব, মই বিশেষকৈ নিজকৈ আনন্দ আৰু কি বুলি ক'ব, উৎসাহ লাগি আছোঁ, মানে নিজকৈ ফিল অলপ প্ৰাউড কৰি আছোঁ। আৰু মোৰ এম্বিশ্যন হ'ল টু বি এটা ইণ্টাৰনেশ্যনেল ৰেফ্ৰী ফিফা, সেইটো হ'বৰ কাৰণে মই চেষ্টা কৰি আছোঁ। মই সেইটো লেভেলত গৈ পৰা মোৰ কাৰণে বহুত কষ্ট হৈ আছোঁ, এতিয়ালৈকে কষ্ট, আৰু আশা কৰি আছোঁ ভৱিষ্যতলৈকে কষ্ট নহ'ব। আৰু এতিয়া মই বৰ্তমান ই ৰিক্সা চলাই আৰু মই মোটামুটি 2015 পৰা কৰিলোঁ, আৰু চাকৰিও এপ্লাই কৰিছোঁ, নোৱাৰা নাই, লাক ফেভাৰ কৰা নাই, আৰু বাধ্য হ'ল আৰু এইটো দৌৰিবৰ কাৰণে আৰু এই ৰিক্সাটো। এতিয়ালৈকে মোৰ ফাৰ্ষ্ট মেটচ আছিলে অল ইণ্ডিয়া ইউনিভাৰ্চিটি মিট খেলো ইণ্ডিয়া, যিটো লক্ষ্ণৌ হৈছিলে, এইটো মোৰ ফাৰ্ষ্ট মেটচ হৈছিলে। আৰু তাতে দুজন যিটো ফিফা এচিছাৰ আমি পালোঁ, আমি ক'ব লাগিব নিজকে বহুত কি বুলি কয় লাকি ইনাফ, আমি দুজন এচিছাৰ পালোঁ। এজন হ'ল ৰিজৱান ছাৰ আৰু নাজিৰ আহমেদ, এজনটো হ'ল জম্মু কাশ্মীৰ, এজনটো হ'ল দিল্লী। আমি ডুৰাণ্ড কাপটো ৱেলকাম কৰি আছোঁ, মানে প্ৰথমতে আমি আমাৰ BTRতে পালোঁ, আৰু সেইটো কাৰণে বিশেষকৈ যোনে সেইটো টুৰ্ণামেণ্টটো আনিব পাৰিছে, কিন্তু মানে অৰ্গেনাইজ কৰিব গৈ আছে, তেখেতক আমি যথেষ্ট ধন্যবাদ দিব লাগিব। কিয়নো আমি ওচৰে পাছে আমি যিমানখিনি য়াংছ ল'ৰাকেইটা আছে সেইটো চাই পেলাই তাতে নিজকে ইনভলভমেণ্ট কৰে, যে ফিলিং কৰে যে মই আজি এজন প্লেয়াৰ হ'লে মানে এনেকুৱা টুৰ্ণামেণ্টত আমি খেলিব পাব, আৰু মই ভৱিষ্যতটো কেৰিয়াৰটো বনাব পাৰিব। थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलोंनो हागोन।